Hello guys, welcome to my YouTube channel B Vlog Action. আজি মই আপোনালোকক দীপৰ বিলৰ ইমূৰৰ পৰা সিমূৰলৈকে দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এই দীপৰ বিলত আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি লগতে জীৱ-জন্তু আৰু বহুতো মনোমোহা দৃশ্য। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। গাইজ, এয়া হৈছে দীপৰ বিলৰ পাৰৰ ধুনীয়া মনোমোহা দৃশ্য। দীপৰ বিলৰ পাৰৰ কাষত ৰাস্তাত গাড়ী ৰখি মানুহে দীপৰ বিলৰ ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মলয়া বতাহ উপভোগ কৰি আছে।
আৰু গাইজ এয়া দীপৰ বিলৰ পানীত আবেলিৰ বেলিৰ প্ৰতিফলনৰ দৃশ্য। কিমান যে মনোমোহা দৃশ্য এয়া চাওক গাইজ। বেলিটো ডুবু ডুবু হৈ গৈছে। এয়া কিমান যে ভাল লগা